प्रति किलो 20 टकात बिक्री হৈছে কাকতি ফৰিং। হাঁহ কুকুৰাৰ খাদ্যৰ বাবে ব্যৱহাৰ। খাদ্য প্ৰক্ৰিয়াকৰণৰ উদ্যোগত ব্যৱহাৰ কাকতি ফৰিং। যি সময়ত কাকতি ফৰিঙৰ বাবে বিশ্বৰ বিভিন্ন দেশত হেজাৰ হেজাৰ বিঘা শস্য নষ্ট হোৱাৰ উপক্ৰম হৈছে, তেনে সময়তে কাকতি ফৰিঙৰ উপদ্ৰৱ ৰোধ কৰিবলৈ নতুন পন্থা হাতত লৈছে প্ৰতিবেশী পাকিস্তানে। দেশখনত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে নতুনকৈ এবিধ খাদ্য সামগ্ৰী হৈ পৰিছে ফৰিং। ফৰিঙৰ পৰা হাঁহ কুকুৰাৰ বাবে উচ্চ প্ৰটিনযুক্ত খাদ্য প্ৰস্তুত কৰাৰ নামি পৰিছে এনে উদ্যোগ। চৰকাৰীভাৱে ফৰিঙৰ পৰা এনে খাদ্য প্ৰস্তুতকৰণৰ সিদ্ধান্ত লোৱা হৈছে। জানিব পৰা মতে দেশখনত প্ৰতি কিলো 20 টকাত বিক্ৰী হৈছে কাকতি ফৰিং। উল্লেখযোগ্য দেশখনৰ একাংশ হোটেলত কাকতি ফৰিঙৰ বিৰিয়ানী জনপ্ৰিয় হৈছে। গ্ৰাহকে 200-300 টকা পৰ্যন্ত ব্যয় কৰি এনে বিৰিয়ানীৰ সোৱাদ লৈছে। চাওক ভিডিঅ'। टिड्डियों ने थर पार कर जाने से तौबा कर ली। खेत खाने चली थीं, थर वालों ने उन्हीं को खाना शुरू कर दिया। छोटी छोटी टिड्डियों का कढ़ाई गोश्त और बिरयानी बनाई जाने लगी। छाछरों के होटलों पर चटोरे दूर दूर से आने लगे। हमारे पास जो आते हैं होटल में वो 200-300 तक ये हमारे पास खाते हैं। चावल की बिरयानी बनती है, वो बहुत अच्छी बनती है और लोग शौक से खाते हैं। पहले टिड्डियों को सुखाकर साफ किया जाता है, फिर उसे धीमी आंच पर भुना जाता है, जिसके बाद तैयार होती है मजेदार टिड्डी डिश, जो मुकामी अफराद की पसंदीदा खुराक है। ये टिड्डी दिल जो है, इसका सालन बहुत लजीज होता है। ये हम बहुत शौक से खाते हैं। वो इसकी हम बिरयानी, कभी मकड़ बिरयानी जो बनाते हैं, इतनी लजीज होती है को आप खाओ तो आपको पता लगे वाकई में मछली से भी ज्यादा लजीज होती है। थर वासियों का कहना है कि दूसरे इलाके के लोगों को भी टिड्डी बिरयानी और कढ़ाई जरूर आजमानी चाहिए। मजा न आए तो पैसे वापस। अब्दुल जब्बार नेहड़ी, समा, छाछरो थरपारकर। দেশখনৰ খাদ্য সুৰক্ষা তথা গৱেষণা মন্ত্ৰালয়ে এই সন্দৰ্ভত নীতি নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে দেশখনত 2019 চনৰ মাৰ্চ মাহত পৰাই কাকতি ফৰিঙৰ আক্ৰমণ আৰম্ভ হয়। দক্ষিণ পাঞ্জাব, খাইবাৰ পাখতুন আদি অঞ্চলত প্ৰায় 10 লাখ হেক্টৰ কৃষিভূমিত শস্যৰ ব্যাপক ক্ষতি হয়। আনকি গছৰ ফলৰ পৰ্যন্ত নষ্ট কৰিছিল ফৰিঙে। সেয়েহে এই নতুন পন্থাৰে কাকতি ফৰিঙৰ উপদ্ৰৱ ৰোধ কৰিবলৈ প্ৰচেষ্টা চলাইছে দেশখনে।